নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। দুৰ্গা পূজাৰ শুভেচ্ছা জনাই এতিয়া আমি গৈ আছোঁ আজি মহাসপ্তমীৰ দিনাখনি মাৰ আশীষ ল'বলৈ। তো সকলোৰে মংগল কামনা কৰিছোঁ আৰু ওচৰতে আছে পূজা মণ্ডপটো, তো গৈ আছোঁ তাতে দেখাই থাকিম আজি দিনটো। সকলোবিলাক চাই থাকিব ভিডিঅ'টো শেষলৈকে। হ'ব দি দিম। আৰু ধুনীয়াকৈ আমি সেৱা কৰিলোঁ। তাৰপিছত এতিয়া ইয়াতে নিৰ্মালী আৰু ফুট ল'বৰ কাৰণে আগবাঢ়ি গৈছে। আৰু হৈ গ'ল এতিয়া ৰাতি। ধুনীয়াকৈ পেট্ৰল পাম্পত স্কুটিখনত ফুলকৈ তেলটো ভৰাই দিছোঁ। তাৰপিছত এতিয়া পূৰা ঘূৰি ফুৰিম আৰু ওলাই আহিলোঁ। গৈ আছোঁ পূজা চাবলৈ, পূজা দেখুৱাবলৈ। গোটেই গুৱাহাটীত কিমান পূজা আছে চাবলৈ ঘূৰি মাৰি গোটেই ৰাতি কিনো ঘূৰিবি আৰু ওলাই আহিছিলোঁহে, আহিয়ে যি ট্ৰাফিক, পূজা চোৱা মুদেই নোহোৱা হৈ গ'ল। আৰু আহি পালোঁহি চিটি চেণ্টাৰ। চিটি চেণ্টাৰত কিন্তু পূজা পতা নাই, কিন্তু চিটি চেণ্টাৰত মানে ভাল আৰু ফটো চটো উঠিবলৈ ভাল। চাওঁচোন কি হয়। আৰু আমাৰ ড্ৰেছটো কেনেকুৱা লাগিছে চাওকচোন, খুব মিলাই কিনে পিন্ধিবলৈ চেষ্টা কৰিছোঁ আৰু নাজানো কি হৈছে। ভাল লাগিলে কমেণ্ট এটা কৰি দিব। কিবা ক'ত আছে, কিবা ক'ত আছে। ব্ৰাদাৰ মজা লাগিছে, হে নাই দেখা, ধুনীয়া লাগিছে। মানুহ চব কোনোবা চেলিব্ৰিটি লগ পোৱা যদি পোৱাই দিয়া। ধুনীয়াকৈ ফটো চটো উঠিলোঁ। পূজা বতৰ, চিটি চেণ্টাৰত সোমাই থাকিলেতো নহ'ব, ওলাই আহিলোঁ এতিয়া বাহিৰত ঘূৰিবলৈ। আৰু এয়া হৈছে জু ৰোডৰ জোনালীৰ পূজা মণ্ডপ, আৰু ইয়াতে এবাৰ সোমাই চাই যাওঁ। খুব ধুনীয়াকৈ বনাইছে আৰু মই মাক সেৱা কৰিলোঁ। তাৰপিছত ওলালোঁ দীঘলী পুখুৰীলৈ বুলি, আৰু ইয়াতে কিবা কিবি খাই লওঁ, ভোক লাগিছে অলপ। দীঘলী পুখুৰী আহি পালোঁহি, কিবা এটা খাওঁ বুলি ওলাই আহিছোঁ এতিয়া। কি খাওঁ ভাবিছোঁ, হয় যদি খাই থাকোঁ খানা আহি নাই। ভিডিঅ' পূজা আমি খাই আছোঁ কিবা কিবি, তাই অৰ্ডাৰ দি আছে। আহি পোৱাহি নাই, আহি গ'ল চিকেন পকৰা, খাই দিওঁ গৰম গৰম। পূজাৰ পিছত মই হেৰিয়ত আহা তুমি খাবলৈ দীঘলী পুখুৰীৰ ওচৰৰ মণ্ডপ। দীঘলী পুখুৰীৰ পাৰত পূজা চাই আছোঁ এতিয়া। খাই বৈ মেলি গৰাকে খালোঁ। ফাইনেলি আহি পালোঁহি লতাশিল খেলপথাৰ। বহুত ধুনীয়াকৈ পাতিছে, বহুত মানুহে মানুহ পূৰা। দেখাই আছোঁ ভিতৰত গৈ সকলোবিলাক। এয়া আমাৰ হৃদয়ে গিফ্ট দিছে, বঢ়িয়া বঢ়িয়া। ব'লা ভিতৰত যাওঁ হা। আহিলে কি হ'ব, চবফালে বোকা। বোকা ভিতৰত যাব নোৱাৰি, বহুত ভিৰ। ধুনীয়াকৈ বনাইছে মণ্ডপটো, ভাল লাগিছে। বেয়া লাগে। তুমি লাষ্ট কোৱা নেকি? লাষ্ট নহয় আৰু এনেকৈ যাবলৈ বেয়া লাগে।
খোৱা বহুত টেষ্টি মিঠা জিলিক জালাক বেলুন লৈ পূজা চাব আহিলোঁ ঐ যাওঁগৈ আৰু লতাশিলৰ পৰা এতিয়া যাওঁ আমি ক'ত যাওঁ চাওঁ য'তে গৈ পাওঁ তাতে দেখাম আৰু আৰু এতিয়া আহি পালোহি শিলপুখুৰীত ধুনীয়াকৈ পূজা পাতিছে ইয়াতে আৰু তাইৰ ভাগৰ বেলুনটোৱেই মাইনাজনীয়ে লৈ গুচি গ'ল এয়া শিলপুখুৰী আৰু এটা পূজা মণ্ডপ সোমাই আহিছোঁ ভিতৰলৈ বাটাৰফ্লাই বৰ ধুনীয়া লাগিছে এইকেইটা এইটো বিৰাট ধুনীয়াকৈ সজাইছে এইটো বেছি ভাল লাগিছে এইটো ভাল লাগিছে হয়নে ঘূৰিলোঁ গোটেই পূজা মণ্ডপবিলাক ঘূৰিলোঁ গুৱাহাটীত অন কেমেৰাই চাগে প্ৰায় 6-7মান ঘূৰিছোঁ অফ কেমেৰাটো বহুত ঘূৰিলোঁ এতিয়া লাষ্ট এটা চাম আৰু বেলতলা তো তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম এতিয়া গৈ আছোঁ বেলতলা সামৰিম আৰু এতিয়া হ'ব দম মানে কি আৰু এনেই গালি এটা দিলোঁ সেইটোতে গোটেই পূজাটো চাবচোন ভিডিঅ'ৰ মুখখন ফুলাই আছে আপোনালোকে এতিয়া সামৰিম বুলি ভাবিছোঁ ভিডিঅ'টো বেলতলা পূজা মণ্ডপ প্ৰসাদ খাই আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ শ্বেয়াৰ এটা কৰি দিব লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কমেণ্ট এটা কৰি দিব আকৌ কাইলৈ দেখাম বাই বাই